নমস্কাৰ বন্ধুসকল, আৰু এটা নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনালোঁ। আৰু আহি দেখা পালোঁ মানে দাদাজন মানে আজি মানে তাৰ বোলে টায়াৰ দুটা উৰি গ'ল আৰু মোক ছিগনেল দিলে। ছিগনেল দিয়াৰ লগে লগে মই মানে ৰখি গ'লোঁ, কি হ'ল বুলি সুধি দাদাজনে ক'লে যে টায়াৰ দুটা নিব লাগে, দুটাও ব্ৰাছ হৈ গ'ল। মানে প্ৰথমে এটা গ'ল, তাৰপিছত বোলে আকৌ লগতে মানে ছিংগল হৈ গ'ল যে এটাও বোলে দুটাও মানে উৰি গ'ল একেলগে। আৰু এইফালে মানে হাত পাত কৰি টায়াৰকেইটা মই উঠাই আছোঁ লগতে, আৰু এইটোতে মানে অৱস্থা নাই, টায়াৰটো একেবাৰে পূৰা ফুচি হৈ গ'ল। চাওকচোন, এইটো মানে একেবাৰে চাফা, একেবাৰে এইটো কোনো অৱস্থাই নোহোৱা টায়াৰটো। এইটো মানে পূৰা ঠেলি লৈ উঠাই, আৰু টায়াৰটো মানে তিনিজনৰ হাত পাত ধৰি লৈ মানে এটাটো উঠাই দিলোঁ। আৰু এটা উঠা আৰু দুটা মানে এইটো বহুত মানে ওজন হয় টায়াৰটো। মানে মই এক চাইডে হৈছোঁ, মানে সিহঁত দুজনৰ এক চাইডে দিছোঁ, মানে সিহঁতে বল ইমান হেৰি টায়াৰ দিব নোৱাৰে। মই সেইটো কিন্তু আপোনাৰ দুজনে এক চাইডৰ হওক, মই অকলে এক চাইডৰ হ'ম বুলি মানে তিনিটাও মিলি জুলি টায়াৰটো উঠাই দিলোঁ। আৰু টায়াৰটো মানে বহুত গধুৰ, তিনিজনে মানে যেন তেনে উঠাইছোঁ দুটাকো। আৰু এইফালে চাওক, এটা জেকেদি মানে গাড়ীটো পূৰা খাৰা কৰি থৈ দিছোঁ, দেখিছেনে? এনেকৈ বহুত ৰিক্স হৈ যায় তাৰমানে এটা জেকেদি যদি গাড়ীটো ৰাখিব লগা হ'লে। আৰু এইফালে ফাইনেলি আহি পেলাই আমি মানে ৰেল গেটত, এইটো ৰেল গেটৰ কথা ক'লে মানে নকবি আৰু। এইটো আধা ঘণ্টা মানে গেটটো মানে ৰেল গেটটো খোলা হয় না নহয়, থাকে না নাথাকে। আৰু এইফালে বোলে দাদাজন ঠাণ্ডা লাগি গ'ল, মানে ৰাতিপুৱাৰ সময়টো আমিতো ভিতৰত আহিছোঁ, আমি একো গম পোৱা নাই, সিহঁতে ওপৰত বহি আছে যে ঠাণ্ডা লাগিছে বোলে। আৰু এইফালে আহি থাকক, এইটো মানে চাওক, এইটো সেইদিনাখন এক্সিডেণ্ট হৈছে, এইটো পূৰা বোলে STC গাড়ীৰ পিছত মানে আহি পূৰা লোড গাড়ী মাৰি দিছে, ইটা গাড়ী। চাওক, মানে গেটটো খুলিছিলে, আকৌ লগে লগে মানে আৰু এখন মাল গাড়ী আহি গ'ল। কোন নিবি এতিয়া এখন নাম হা? পইচা নালাগে মোক, মই পইচা নলওঁ। নাই নাই, মোক পইচা টইচা নালাগে, 200 টকা এটা লৈ যা। পইচা নালাগে, মই কৈছোঁ নহয় নালাগে বুলি। আপুনি কিয়, মই অকল আপোনাৰ নহয়, বহুতো খুৱাই মানে এক পইচা নলওঁ, মই এক পইচা নলওঁ। মই খালি দেখালে পেলাই বাছ বিপদত থাকে মানুহৰ ন, যাওঁ দে, লগ পিছত লগ পাম দে। আৰু দাদাজনক মানে আমি নাৰেংগীত নমাই থৈ আহি ইটা চিটা পূৰা খালী কৰি দিলোঁ ছাইডত। আৰু ইফালে চাই, ইফালে নালা আছে, দেখিছেনে? ইফালে সৰু সৰু নালা আছে, আৰু ইফালে আছে নালা। মানে জেগাটো পূৰা ঠেক, গাড়ীটো মানে বেক কৰিহে সোমাব লাগে। যেনতে মানে বেক কৰি গাড়ীটো সোমাই মানে গাড়ীটো খালী কৰি দিলোঁ। আৰু এনেকুৱা সৰু জেগা মানে বহুত অসুবিধা হয়। আৰু এইটো মানে ইয়াত যে মানে আমি চিধা গাড়ীটো বেক কৰিহে সোমাই দিছোঁ, ডাইৰেক্ট মানে সোমাব পৰা নাই। আৰু ফাইনেলি এতিয়া আমি আহি পালোঁ, এইটো হৈছে 6 মাইলৰ অভাৰব্ৰিজ। আমি যাম এতিয়া একেবাৰে পূব ছাইডেদি, আৰু পিছফালে গ'লে মানে এইফালে আপোনালোকে গণেশগুৰি, তাৰপিছত ভাঙাগড় মেডিকেল, পল্টন বজাৰ পাবগৈ আৰু সিফালেদি গ'লে। আৰু ইফালে আমি চিধা এতিয়া হেৰি যামগৈ, খানাপাৰাত তেল আনিবলৈ। আৰু ৰাতিপুৱাৰ কাৰণে মানে এতিয়া ৰাস্তাটো ফ্ৰী, আৰু নহ'লে সম্পূৰ্ণ ৰাস্তা মানে পূৰা জাম হৈ থাকে ৰাস্তাটো। আৰু আমি আহি পালোঁ এতিয়া তেল ডিপুত তেল ভৰাবলৈ। এইটো মানে আমি খানাপাৰাত আহিছোঁ, ইয়াতে মানে একপাক ঘূৰি আহিব লাগে 8 মাইল হৈ। আৰু প্ৰথমে বসন্তীখন তেল ভৰাইছোঁ, মানে গাড়ীটো তেল নাই। তাৰপিছত মানে আকৌ ড্ৰামত এতিয়া পূৰা ভৰাই আছোঁ, ড্ৰামত 2টা ড্ৰাম আনিছোঁ। আৰু তেল ভৰা হৈ গ'ল। আৰু আজি মিনি ব্লগটো চাই কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাব। আৰু নেক্সট ভিডিঅ' লগ পাম আপোনালোকক। বাই বাই।